এই ঘৰটো মোৰ হ'ব। ইয়াত মই বেলেগ মানুহক ভাড়া দিম। বৌক লাগিলে গাঁৱৰ জুপুৰি ঘৰটোতে থাকিবলৈ দিম। ভাইটি শুনক বৌ, মই যে দাদাৰ বেমাৰৰ কাৰণে টকাবোৰ দিছিলোঁ, টকাবোৰ মোক লাগিছিলে। ভাইটি ইমানবোৰ টকা মই এতিয়া লাগে বুলি ক'লে কেনেকৈ দিওঁ বাৰু? তুমিয়ে কোৱাচোন, মই তোমাক লাহে লাহে ধাৰ মাৰি দিম দিয়া। নহয়, এইবোৰ মোৰ সুদ চলোৱা পইচা। মই এমাহ ধৈৰ্য ধৰিলোঁ আৰু মই ধৰিব নোৱাৰোঁ। আৰু অনিতেও মোক কৈ আছে তাইকো বোলে পইচা কেইটামান লাগে, সিহঁতৰ বোলে মাকৰ অসুখ। হ'ব দিয়া ভাইটি, মই বাৰু কিবা এটা কৰিবলৈ চেষ্টা কৰিম। কিবা এটা নহয়, মোক আজিয়ে লাগে। ক'ৰ পৰা দিওঁ আজি মই? তুমি যেনেকৈ ক'ৰ পৰা দিয়া। যদি দিব নোৱাৰা তেতিয়াহ'লে তুমি এইটো ঘৰৰ পৰা ওলাই যোৱা। ইয়াত মই ভাড়া দিওঁ বেলেগক। ভাইটি, খুৰা, তুমি আমাক উলিয়াই পঠিয়াবা। তহঁতে গাঁৱৰ ঘৰতে থাকিবি। সেই ঘৰটো দেখোন চব ফালে ফুটা। ঠাণ্ডাটো থাকিব নোৱাৰি, ঠাণ্ডাটো বহুত ঠাণ্ডা লাগে, আৰু গৰমততো থাকিবই নোৱাৰি। তাত কেনেকৈ থাকিম? যেনেকৈ থাকা থাকিবা। পইচা দিব নোৱাৰে, আকৌ বৰ বৰ সপোন দেখে। মই কৈছোঁ তোমালোকে এতিয়াই ঘৰৰ পৰা ওলাই যোৱা। হ'ব দিয়া ভাইটি, মই যাওঁ। তোমাৰ পইচাকেইটা উভতাই দিব পাৰিলেহে মই উভতি আহিম। ঠিক আছে, যোৱা। মই ভালেই কৰিলোঁ নে ভুলেই কৰিলোঁ নাজানো, কিন্তু মোক পইচাৰ বহুত প্ৰয়োজন হৈছে। সিহঁতে ইয়াত থাকিলে মই ঘৰটো বেলেগক দিব নোৱাৰোঁ। এইটো ঘৰ এতিয়া ভাড়াত দিলে মই পইচাও পাই থাকিম। মোৰ দেউতালৈ বৰকৈ মনত পৰিছে। দেউতাক আনি দিয়া না। দেউতা এতিয়া আকাশৰ ওপৰত আছে তৰা হৈ। দেউতা আহিব নোৱাৰে নহয় মাজনী। মা, দেউতানো কিয় ঢুকাইছিল? মা, তুমি 5 মাহমান থাকোঁতে দেউতা এটা ডাঙৰ বেমাৰ হৈ ঢুকাইছিল। মাজনী, এতিয়া সেইবোৰ কথা বাদ দিয়া। তোমাৰ ভৱিষ্যতৰ কথা আছে নহয়। তুমি আগৰ কথাবোৰ ভাবি থাকিলে নহ'ব নহয় মা। এতিয়া দেউতা নাই যেতিয়া মই তোমাৰ সকলোবোৰ দায়িত্ব অকলেই ল'ব লাগিব। গতিকে তুমি যদি এনেকৈ কান্দি কুটি থাকা, মইনো ক'ৰ পৰা সাহস কম পাম ৰাধা? মা, নালাগে আৰু। তুমি আৰু বেলেগৰ ঘৰত কিমান কাম কৰিবা? মোৰ তোমাক দেখি বৰ বেয়া লাগিছে। ৰাধা, মোৰ একো কষ্ট নহয় নহয়, তই চিন্তা নকৰিবি। মই আৰামত কাম কৰি আছোঁ। এইখিনি কাম কৰি দুবেলা দুমুঠি খাই থাকিব পাৰিছোঁ। তই কাম নকৰাৰ কথা নকবি মোক। ৰাধা, মই পাকঘৰতে ভাত দি থৈ আহিছোঁ, তই খাই গৈ যা। মোৰ কামলৈ দেৰি হৈছে নহয়, মই তালৈ যাওঁগৈ। তুমি সোনকালে আহিবা ন মা? মই সোনকালে আহিম দে, তই ভাতকেইটা খাই গৈ যা। হ'ব মা। আজি মই জীয়াইছোঁ কাৰণেহে। মোৰো যদি তেনেকুৱা কিবা হয়, তেতিয়াহ'লে এই ছোৱালীজনী কি অৱস্থা হ'ব? নাই, এইবিলাক ভবাৰো পাপ। মই এইবিলাক কথা চিন্তা নকৰোঁ, নাভাবোঁ। মই কামলৈ যাওঁগৈ। কঁকালটো একেবাৰে বৰকৈ বিষাই গৈছে। গাটো খুব বেয়া লাগি থকা হৈছে, কিয় নাজানো আৰু। ৰঞ্জিতা, অ' বাইদেউ, ঘৰটো মচা হয় যদি কাপোৰখিনি ধোৱাহি আহা। ৰ'দে যাব এতিয়া। গৈছোঁ। তোমাৰ কিবা বেমাৰ হৈছে নেকি? নাই বাইদেউ, একো বেমাৰ হোৱা নাই। মই কৰি দিম। পইচাকেইটা তুমি লৈ যাবা। ঠিক আছে বাইদেউ। কি হৈছে বাৰু মোৰ? ইমান গাটো বেয়া লাগিছে যে। ডক্টৰকে এবাৰ দেখাওঁ নেকি? নাই নাই, মই ডক্টৰক দেখালে মই কালি আৰু আজি খাবলৈ চাউলে নহ'ব। নাই, নেদেখাওঁ। মই কাপোৰ ধোগৈ। গাটো মোৰ বৰ বেয়া লাগিছে দেখোন। হে ভগৱান, মোক যেনে তেনে ঘৰৰ পৰা দিয়া। মই থাকিব পৰা নাই, বহুত গা বেয়া কৰিছে। মা অহাৰ সময় হৈছে, এতিয়াও দেখোন অহাই নাই। মা, অ' মা, অ' ৰাধা, অকণমান আঁতৰি দেচোন। মই অকণমান শুই দিওঁ, মোৰ গাটো বৰকৈ বেয়া কৰিছে। তোমাৰ কি হৈছেনো মা? তোমাৰ গাটো ভাল নহয় নেকি? অ', বহুত বিষাইছে দেখোন। মূৰটো ফাটি যাওঁ কৰিছে। হ'ব মা, মই মূৰটো টিপি দিম নহয়। ৰাধাই সৰু সৰু হাতখনেৰে মাকৰ মূৰটো মালিচ কৰি দিলে। তাকে দেখি ৰাধাৰ মাকৰ চকু দি চকু পানী ওলাই গ'ল। ভাবিলে যে তাই যদি হঠাতে নাইকিয়া হৈ যায়, তাইৰ ছোৱালী ৰাধাৰ কি হ'ব? মা, তুমি কিয় কান্দিছা? নাই অ' মা, মোৰ টোপনি ধৰিছে।
হয় নেকি? খোৱা মা, মই তোমাক মূৰটো মালিচ কৰি দিম। তুমি ভাল পাইছা নহয় মূৰটো মালিচ কৰি দিয়াৰ কাৰণে? তেতিয়াহ'লে শুই থাকা তুমি। মা, অ মা, শুনাচোন। মা, অ মা, তুমি কিয় পানী দিয়া? মা, মা, উঠা না। মা, তুমিও দেউতাৰ ওচৰলৈ গুচি গ'লা। উঠা না মা, অ মা, উঠা না। ৰাধাই মাকক বহুত জগাবলৈ চেষ্টা কৰিলে, কিন্তু মাক এতিয়া চিৰনিদ্ৰাত। মাক চিৰদিনৰ কাৰণে তাইৰ কাষৰ পৰা একেবাৰে গুচি গ'লগৈ। বেচেৰী 7 বছৰীয়া ৰাধা অনাথ হৈ গ'ল। মা, ইমান দেৰি শুই থাকিব নালাগে, উঠাচোন এবাৰ। যদি ৰাধাৰ মাত শুনি ৰঞ্জিতা সাৰ পালে হয়, কিন্তু মৰা মানুহ জানো আকৌ জি উঠিব পাৰে? মা, তুমি মোক মিছাকে কৈ গুচি গ'লা। মোৰ ওচৰৰ পৰা কেতিয়াও নাযাওঁ বুলি কৈ তুমি কিয় গুচি গ'লা মা? সেইকাৰণে তাইৰ গাটো বেয়া লাগি থকা বুলি কৈ আছিলে। মা, মা, বেচেৰী অকণমানিজনীক এৰি মাকো গুচি গ'ল, বাপেকো গুচি গ'ল। মোৰ বৰ ভোক লাগিছে। মা, তুমি গুচি আহা। মই অকলে অকলে থাকিব পৰা নাই। ঘৰত একো এটা নাই খাবলৈ। কি খাওঁ এতিয়া? বহুত ভোক লাগিছে মোৰ। পানী এগিলাচকে খাই দিওঁ, তেতিয়া পেটটো ভৰি যাব। এতিয়াহে অলপ ভোকটো নাইকিয়া হৈছে। ময়ো মাৰ নিচিনাকৈ কাম কৰিম। মই ওলাই যাওঁ। মোৰ তেতিয়া বহুত পইচা হ'ব। মই যাওঁ। মাক যে চবেই কাম দিয়ে, মোক কোনেও কিয় কাম নিদিয়ে? এনেকুৱা হ'লে মই পইচা ক'ৰ পৰা আনিম? মোৰতো বহুত ভোক লাগিছে। টমি, বিস্কুটখন খোৱা। টমি, বিস্কুটখন পেলাই দিলা নহয় তুমি। ব'লা এতিয়া, এইখন খাব নালাগে, ব'লা।